ভানগড় বিশ্বৰ একমাত্ৰ ভৌতিক নগৰখন। এখন ভৌতিক নগৰ। বেলি মাৰ যোৱাৰ লগে লগে এই নগৰখনত চলে ভূতৰ ৰাজত্ব। হয়, আপুনি ঠিকেই শুনিছে। ৰাজস্থানৰ চাৰিস্কা অভয়াৰণ্যৰ নিকটৱৰ্তী ভানগড় নামৰ এক অঞ্চল, যাক কোৱা হয় বিশ্বৰ একমাত্ৰ ভৌতিক নগৰ। সেয়ে এই নগৰখনলৈ প্ৰতিদিনে আগমন ঘটে দেশ বিদেশৰ বহু কৌতূহলী লোকৰ। পৃথিৱীত সঁচাকৈয়ে ভূত আছে নে নাই সেই বিষয়ে বহুতে বহুমত আগবঢ়ায় যদিও এটা সত্য কথা যে এই ভানগড়ত এতিয়ালৈকে যিসকল লোকে সাহস দেখুৱাই নিশা কটাম বুলি গৈছে তেওঁলোকৰ অধিকাংশৰে ইতিমধ্যে তাত মৃত্যু হৈছে বা জীৱন্তে ঘূৰি অহাসকল মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছে বা নিজৰ মাত হেৰুৱাইছে। কিন্তু এই অঞ্চল কেনেকৈনো পৰিৱৰ্তিত হ'ল এক ভৌতিক নগৰলৈ? ইয়াৰ আঁৰতো আছে এক ৰসাল কাহিনী, চিনেমাৰ দৰেই এজন পাগল প্ৰেমিকৰ কাহিনী। জানিব পৰা মতে 16 শতিকাত এই অঞ্চলত সিংহিয়া নামৰ এক তান্ত্ৰিকে বাস কৰিছিল। সেই তান্ত্ৰিকজন প্ৰেমত পৰিছিল সেই সময়ৰ ভানগড়ৰ ৰাণী ৰত্নাৱলীৰ। সিংহিয়াই জানিছিল যে ৰাণীয়ে তেওঁক ভাল পোৱাটো সম্ভৱপৰ নহয়। সেয়েহে ৰাণীৰ মৰম পোৱাৰ উদ্দেশ্যে এদিন সিংহিয়াই কৌশলেৰে ৰাণীৰ লিগিৰীগৰাকীৰ হাতত এটা মন্ত্ৰপুত তেলৰ বটল দি পঠিয়াইছিল, যাতে সেই তেলখিনি স্পৰ্শ কৰাৰ লগে লগে ৰাণী তেওঁৰ প্ৰতি আকৰ্ষিত হৈ দৌৰি আহে। আনহাতে ৰাণী ৰত্নাৱলীয়েও যাদুমন্ত্ৰ জানিছিল। সেইবাবে সেয়া মন্ত্ৰপুত তেল বুলি জানিব পাৰি তেলৰ পাত্ৰটো দলিয়াই পঠিয়াইছিল আৰু পাত্ৰটো গৈ পৰিছিল এক প্ৰকাণ্ড শিলত। ফলত ৰাণীৰ বিপৰীতে সেই প্ৰকাণ্ড শিলটো সিংহিয়াৰ প্ৰতি আকৰ্ষিত হয় আৰু বাগৰি বাগৰি আহি সিংহিয়াৰ ওপৰত পৰে। লগে লগে সিংহিয়াই সাৱটিব লগা হয় এক যন্ত্ৰণাকাতৰ মৃত্যু। মৃত্যুৰ আগে আগে সিংহিয়াই অভিশাপ দি গৈছিল যে ৰাজহাউলিত থকা সকলো লোকৰে মৃত্যু হ'ব আৰু তেওঁলোকে পুনৰ জন্ম কেতিয়াও লাভ কৰিব নোৱাৰিব। সিংহিয়াৰ সেই অভিশাপ ফলিয়ালে, যাৰ ফলত সেই নগৰত আজিও চলে ভূতৰ ৰাজত্ব। ভানগড়ত এতিয়াও তাহানিৰ দৰে সেই ঘৰ অট্টালিকা আদিবোৰ আছে। তান্ত্ৰিক সিংহিয়াই বাস কৰা ঠাইখিনিৰো অৱশেষ ইতিমধ্যে উদ্ধাৰ হোৱাৰ খবৰ পোৱা যায়। আপুনিও যদি ভানগড় নামৰ এই ভৌতিক নগৰখনলৈ যাব খোজে তেন্তে যাব পাৰে, কিন্তু বেলি ডুবাৰ পিছত নহয়।